Hello guys, welcome to my channel. So এইটো মোৰ 3 নম্বৰ ব্লগ। আজি অলপ পুৱাই ওলাইছোঁ, মানে মৰ্ণিঙৰ পৰা হ'ব আৰু চাই আছোঁ আপুনি নাইফলটো ভাল থাকে। তো চাব আমাৰ এনেকুৱা এখন জাগা আছে আমাৰ কোম্পানী এৰিয়া, মানে মৰ্ণিং ৱাক কৰাৰ কাৰণে একদম ধুনীয়া জাগা, ঠিক আছে। সেয়া চাওক। ক'ত কেনেকুৱা ৰাস্তা আছে কি জানে, মানে ভাল লাগে আৰু ভাল লাগিব বাৰু চাবলৈ, ঠিক আছে। মানে তো গাইজ চাওক, এয়া হ'ল আমাৰ মানে পাৰ্কত কৰা জাগা, মানে মৰ্ণিং ৱাক কৰাৰ কাৰণে মানে বঢ়িয়া জাগা, ঠিক আছে। এই চাওক, এফালে এখন আৰু আছে ৰাস্তা, এফালে পুৱাৰ দৃশ্যবিলাক চাওক কেনেকুৱা লাগিছে। মানে ছেম একদম পাৰ্কৰ দৰে জেগাবিলাক, মানে এনেকুৱা লাগে যে মানে একদম বঢ়িয়া লাগে। ৰাতিপুৱা ঘূৰি ফুৰি মানে গধূলি ঘূৰা ফুৰাৰ কাৰণে মানে জেগাবিলাক যে আছে একদম মানে মজাৰ জেগা, মানে পাৰ্কৰ দৰে আৰু আছে বাৰু বহুত ঠাই আছে। তো গুৱাহাটী ইমানটো যাব নোৱাৰোঁ, গ'লে পিছবেলা যাব লাগিব, ঠিক আছে। ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয়, ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হ'লে মানে পাৰ্কত জেগাবিলাক বনাইছে, মানে বহুত ধুনীয়া লাগি আছে জেগা, ভাল লাগে আৰু ঘূৰি ফুৰি ৰাতিপুৱা মৰ্ণিং ৱাক কৰাৰ কাৰণে। আৰু ইভিনিং ৱাক দেখাই আছোঁ, চাই থাকব। গাইজ এই এখন জেগা চাওক, আড্ডা মাৰাৰ কাৰণে এইখন জেগা, মানে গধূলিকৈ এইখন আমি আহি আড্ডা মাৰোঁ, চবেই আহি আড্ডা মাৰে ইয়াত, মানে টাইম পাছ কৰাৰ কাৰণে। মানে বৰ ধুনীয়া জেগা চাওক, ছেম পাৰ্কৰ দৰে, হয় নে নহয়? আৰু ফালে কেনেকুৱা লাগিল, ভাল লাগিছে না? তো গাইজ চাওক, আৰু এইটো এটা ৰাস্তা, এটা মন্দিৰ, এইবিলাক চাওক। এটা পুখুৰী আছে, মানে পাৰ্কত যেনেকুৱা ঠাই কিছুমান পুখুৰী তেনেকুৱা এটা, ঠিক আছে। ভাল লাগিলে নাই বাৰু এইটো ক'ব। চব এইবিলাক মানুহবিলাক কোম্পানীত যাই আছে, তাৰমানে এইখিনি এৰিয়াত মানে বহুত ধৰণৰ কোম্পানী আছে, আৰু মানে বহুত কোম্পানী আছে এইখিনিত, ঠিক আছে। মানে বহুত কোম্পানী, নাজানো কি বা আছে, চোৱা নাই ভালদৰে। নেক্সট টাইমত দেখুৱাম মানে কোনটো কোম্পানী মানে কি কোম্পানী আছে ইয়াত, ঠিক আছে। জাগাবিলাক কেনে লাগিলে এইটো হ'ব দেই, কমেণ্ট কৰি। তো গাইজ অকলে বহুত দূৰ ঘূৰিলোঁ, তো এতিয়া ভিডিঅ'টো সমাপ্ত কৰিম আৰু, ঠিক আছে। তো ভিডিঅ'টো কেনে লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবটো কৰিব আৰু, ঠিক আছে। তো বাই বাই।